Wako Kickboxing International bronze medal देरहानो हानाय बिष्णु दैमारिया न'आव सफैबाय। आथिखालाव बर' फिसाफोरा गेलेनाय, मोसानाय बायदि आयदायाव जौगानो हमदों। थारैनो जोबोद गोजोनथाव बाथ्रा। गेलेनाय आयदायाव जौगानो हमनाय बर' फिसाफोरनि मादाव बिष्णु दैमारियाबो सासे। नाथाय बुंनो थाङोब्ला बिष्णु दैमारिया एसे आलादा। बिष्णु दैमारिया रावनिफ्रायबो फोरोंथाय मोनालासिनो गाव हारसिङैनो गावनि गोब्राब नाजानायनि गेजेरजों दिनै उजबेकिस्तानाव खुंफुंजानाय इंटरनेशनल वाको किकबक्सिं गेलेनानै बादायलायनायाव भारतनि जानानै गेलेहैनो हादों आरो बे बादायलायनायनिफ्राय ब्रन्ज मेडेल देरहानो हादों। बिष्णु दैमारियानो जादों बिटिआर हालामनि अदालगुरि जिल्ला रौता बालिसिया जंगल गामिनि थागिबि। बिष्णु दैमारिया दिनै गुबुन हादोराव बादायलायनायनिफ्राय आखायाव ब्रन्ज मेडेल लानानै न'आव सफैनो हाबाय। बेखौनो ओनसोलनि साननो हनो गोरों गुन गोनां सुबुंफोर आरो गेलेनायखौ मोजां मोनग्रा सुबुंफोरा बिष्णु दैमारिखौ दोलै नोगोरै बरायदों। लोगोसे फैगौ समावबो खुंफुंजानो गोनां बादायलायनायाव बाहागो लागोनखौ मिथिहोदों। बर'नि फिसा बिष्णु दैमारिया बेनि थाखायनो मोजाङै साखाफारा खालामनो हानायनि थाखाय आसाम सरकारनिफ्राय आरो बिटिआर सरकारनिफ्राय खौरांनि गेजेरजों हेफाजाब बिहरदों बिष्णु दैमारिया। উজবেকিস্তানৰ পৰা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ব্ৰঞ্জৰ পদক। আজি স্বগৃহত উপস্থিত হৈছে, কি ক'ব বিচাৰিব? মই জুন 29 তাৰিখে আৰু জুলাই 3 তাৰিখ হৈ যোৱা উজবেকিস্তানৰ ইণ্টাৰনেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ মেডেল লৈ আহিছোঁ। উজবেকিস্তানত যোনটো খেল হৈছিলে মই ফাৰ্ষ্ট ৰাউণ্ডত উজবেকিস্তান লগতে পৰিছে, তাৰপিছত ছেকেণ্ড ৰাউণ্ডত মই পাকিস্তান লগত খেলিব পাইছোঁ। ছেকেণ্ড ৰাউণ্ডত যোনটো খেলিছিলে, ছেকেণ্ড ৰাউণ্ড খেলাৰ টাইমত মোৰ ফাৰ্ষ্ট ৰাউণ্ড খেলি ছেকেণ্ড ৰাউণ্ডত যোনটো 2 মিনিটৰ আৰু খেল আছিলে, এইটো টাইমত মোৰ নাকদি ব্লিডিং হোৱাৰ কাৰণে ৰেফাৰীয়ে মোক খেলাক আনফিট দেখি পেলাই খেলাটো ষ্টপ কৰি দিছে। তাৰ কাৰণে মই খেলিব নাপালোঁ, তাৰ কাৰণে মই গ'ল্ড মেডেলো আনিবলৈ নোৱাৰিলোঁ। মূল প্ৰতিদ্বন্দ্বিতা কাৰ কৰিছিল? শেষৰ ফাইনেল খেলখন কোন দেশৰ লগত হৈছিল? তাজিকিস্তান হয়, তাজিকিস্তান। শেহতীয়াভাৱে গম পোৱা গৈছে যে আপুনি অল্ড কিক বক্সিং চেম্পিয়নশ্বিপত ছিলেকশ্যন হৈছে। হয়, কেতিয়া অনুষ্ঠিত হ'ব? এইটো 2023 মাৰ্চৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে হ'ব। কেনেধৰণে প্ৰস্তুতি চলাইছে এতিয়া আপুনি? এতিয়া মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে এতিয়া ভালকৈ প্ৰিপেয়াৰ কৰিম, তাকে মই আমাৰ ইণ্ডিয়াৰ কাৰণে গ'ল্ড মেডেল আনিবলৈ চেষ্টা কৰিম। সেইটো সপোন আছে? হয়, সপোন আছে। ইয়াৰ পূৰ্বে আৰু ক'ত ক'ত আপুনি অংশগ্ৰহণ কৰিছিল খেলত? মই গোৱা, দাৰ্জিলিং, এতিয়া আকৌ চেন্নাই ইণ্টাৰনেশ্যনেল হ'ব, তাৰপিছত দিল্লীত নহয় চেন্নাই নেশ্যনেল গেম হ'ব, তাৰপিছত দিল্লী ইণ্টাৰনেশ্যনেল গেম হ'ব আকৌ। এতিয়ালৈকে বৰ্তমানলৈকে আপুনি যি অনুশীলনৰ প্ৰয়োজন, কিবা চৰকাৰী সা সুবিধা পাইছেনে? এতিয়ালৈকেতো পোৱা নাই। মই আশা কৰোঁ আসাম চৰকাৰ আৰু BTC চৰকাৰৰ পৰা যাতে মই নেক্সট আহি থকা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে চৰকাৰৰ পৰা সহায় অলপ বিচাৰে। চৰকাৰী সহায় পালে হয়তো ভাৰতত গ'ল্ড মেডেল অনাত সপোন দেখিছে নেকি আপুনি? হয়, এইটো মই চেষ্টা কৰিম। যদি সহায় পাই মই ট্ৰেইনিং ল'বৰ কাৰণে, এতিয়াতো তাৰমানে ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে ইমান সহজ নহয়, বহুত টাফ হয়। তাৰ কাৰণে মই ভালকৈ ট্ৰেইনিং ল'ব লাগিব। অসমত আছে, কিন্তু মই ভাবিছোঁ মই মণিপুৰত যাম আকৌ। হয়। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर' थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया
चिरां जिल्लानि बेंटल गला नं 5 आव दं आरो बे एसआइ निउर' थेरेपियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 76201 60459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।